Morning from Delhi. So guys, আপোনালোক সকলোকে মোৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। So guys, এতিয়া মই আছোঁ দিল্লীৰ আদাৰ্ছ নগৰত। চাব পাৰে অকণমান দিল্লীৰ ভিউ দেখুৱাম বুলি এইটোৰ ওপৰত উঠি আহিছোঁ। এইটো চাব পাৰে guys, চাব কিমান কুঁৱলী চাব পাৰে। এতিয়াও ৰাতিৰ নিচিনা হৈ আছে। এতিয়া 7:30 মান বাজি গ'ল আৰু এইটো চাব পাৰে। এবাৰ ওপৰলৈ উঠি আহিছোঁ ইয়াত কাপোৰ শুকাবলৈ। চাব পাৰে এইটো বাইদেউ এতিয়া শুকাই আছে। এইটো চাই লওঁ গাইজ। এতিয়াও ওপৰত এতিয়াও ধোৱাই মানে কুঁৱলী চাৰিওফালে ইমান ঠাণ্ডা লাগিছে। সেইকাৰণে মই এইটো কেকখনকে লৈ পিন্ধি আহিছোঁ। এতিয়া এইটো চাই লওঁ শুকাবলৈ আকৌ ওপৰলৈ উঠি আহিছোঁ। এইটো চাই লওঁ গাইজ। আজি কোনটো জেগালৈ যাওঁ নাজানো। যাওঁতে এনেই আপোনালোক চাবলৈ পাব। তেতিয়া আপোনালোকক দেখুৱাম। গাইজ এতিয়া চাই থাকক এনেকৈ। ইয়াৰ পৰা উঠাই পিনি ইয়াত মই এতিয়া ক্লিপকেইটা লগাই আছোঁ। মানে ক্লিপকেইটা এই ক্লিপকেইটা নলগালে মানে বতাহ যেতিয়া বলিব ন তেতিয়া হাৱাত উৰি যাব যে, সেইকাৰণে এই ক্লিপকেইটা লগাইছোঁ। এইটো লৈ যাওঁ। এতিয়া মই আৰু দাদা গৈ আছে। কোনফালে এতিয়া দাদা যাওঁ? এইটো আমি কি আৰু ইণ্ডিয়া গেট চাব যাওঁ। ইণ্ডিয়া গেটটো চাবলৈ যাম আৰু ফাৰ্ষ্ট টাইম মেট্ৰত উঠিম। মেট্ৰত আমি উঠি পোৱা নাই। ফাৰ্ষ্ট টাইমৰ কাৰণে উঠিম আৰু আজি। এইটো চাব পাৰে এতিয়া দিল্লী আদাৰ্ছ নগৰৰ পৰা আমি ওলাই গৈ আছোঁ। এইটো চাব পাৰে গাইজ। এতিয়া মই আৰু দাদা ইণ্ডিয়া গেটটো চাবলৈ গৈ আছোঁ। চাব পাৰে এইটো দাদা হাই বোলো। চাব পাৰে এতিয়া এইটো চাই লওঁ। এইটো দিল্লী আদাৰ্ছ নগৰ চাই লওঁ। গাইজ আপোনালোকে এনেকৈ এণ্টলৈ চাই থাকিব স্কিপ নকৰাকৈ। আমি এতিয়া গৈ আছোঁ ইণ্ডিয়া গেট চাবলৈ। আপোনালোকক যিমান দেখুৱাব পাৰিম ইমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এণ্টলৈ এনেকৈ চাই থাকিব। তেতিয়া আমি গৈ আছোঁ। চাব পাৰে সেইটো আমি ফাইনেলি মেট্ৰৰ ভিতৰত আহিলোঁ আৰু এইটো চাই লওঁ। মেট্ৰৰ টিকেট কটাটো ষ্টেচনটো দেখুৱাম বুলি দেখুৱাইছিলোঁ, ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'টো ডিলিট কৰাই দিলে নহ'লে 500 ভৰিব লাগিব বুলি মই ভয়ে খাইছিলোঁ। 500 ভৰিব লাগিব নেকি বুলি। নভৰিলোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছিলোঁ বুলি ৰিকুৱেষ্ট কৰি পিনে মানা কৰিলোঁ আৰু নহ'লে ভিডিঅ' বনাব নিদিয়ে মেট্ৰৰ ভিতৰতো। লুকাই ভিডিঅ'টো বনাব লগা হৈছোঁ। তেনে বনাই আছোঁ আৰু এতিয়া কোনেও নজনাকৈ ভিডিঅ'টো বনাই আছোঁ লুকাই চাই লগাইছ। মেট্ৰ'টো এনেকুৱা আৰু মেট্ৰৰ ভিতৰতো আৰু ষ্টেচনতো ভিডিঅ' বনাব নিদিয়ে, নহ'লে ফাইন ভৰিবলৈ দিয়ে। এতিয়াও মই লুকাই ভিডিঅ' লৈ আছোঁ। গাইছ এইটো চাই লওঁ এতিয়া ষ্টেচনৰ তলত। এতিয়া ইয়াত কোনো পুলিচ নাই, আৰ্মিও নাই, সেইকাৰণে ইয়াত গৈ আছোঁ। চাই লওঁ এইটো ইয়াৰ পৰা উঠিম আৰু এইটো চাই ল'ব পাৰে। বেছি নলয় মেট্ৰত। আপোনালোকেও দিল্লীলৈ আহিলে নিশ্চয় মেট্ৰত উঠিব। বহুত মজা লাগিব মেট্ৰত উঠাৰ মজাই বেলেগ। আপোনালোকক দেখুৱাবৰ কাৰণে লুকাই পিনি ভিডিঅ' লৈ আছোঁ মই। চাই লওঁ গাইছ। এইটো তলৰ পৰা ওপৰলৈ আমি গৈ আছোঁ। চাই ল'ব পাৰে। আপোনালোকক দেখুৱাম বুলি লুকাই ভিডিঅ'টো বহুত ডাঙৰ ষ্টেচন। গাইছ আমি এতিয়া গৈ আছোঁ। এইটো চাব পাৰে ইণ্ডিয়া গেট চাবলৈ। এইটো চাই লওঁ গাইছ। এতিয়া কেন্দ্ৰীয় সভা ইফালে থাকি গ'ল। কেমেৰা অফ হৈ আছিলে যে সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। কেন্দ্ৰীয় সভা ইণ্ডিয়া গেট আহি পালোঁ আৰু মতলব ভিতৰত ভিডিঅ' এলাও নকৰে। সেইকাৰণে অকণমান বাহিৰতে বনাই আছোঁ। পাৰিলে অকণমান লুকাই যেনেকুৱা মেট্ৰ' ষ্টেচনত বনাইছিলোঁ এনেকুৱা লুকাই অকণমান বনাবলৈ চেষ্টা কৰিম। এনেকৈ চাই থাকিব অকণমান ভিতৰত ভিডিঅ' এলাও নকৰে বোলে। গাইছ এইটো চাই ল'ব পাৰে ইণ্ডিয়া গেট এইফালে আৰু ইয়াৰ পৰাই অকণমান ভিডিঅ' বনাই দেখুৱাইছোঁ। গাইছ আকৌ এতিয়া মেট্ৰত উঠি গৈ আছোঁ। ফটোশ্বটো ক্লিক কৰি পিনি গৈ আছোঁ।
অকণমান মনটো বেয়া লাগি গৈ আছে চ' ক'বই নোৱাৰোঁ আৰু তাত DSLR ফটো মাৰা কেইটা জবৰদস্ত কৰি মাৰি পিনি আমাৰ পৰা 2000 মই অপ্পাগা লৈ আছে ত' মনটো বেয়া লাগি আছে ক'বই নোৱাৰোঁ এতিয়া আমি গৈ আছোঁ মঙলবাৰ বজাৰ চ' দিল্লীৰ মঙলবাৰ বজাৰ আপোনালোকক দেখুৱাম চ' আপোনালোকে কেনেকৈ চাই থাকিব চ' এতিয়া দিল্লীৰ মঙলবাৰ বজাৰলৈ গৈ আমি ওলাই গৈ আছোঁ এইটো ভিডিঅ' গৈ আছে এইটো চ' দাদা আৰু এইটো বাইদেউ চ' আমি তিনিজনে এতিয়া গৈ আছোঁ চ' ইয়াত দিল্লীৰ মঙলবাৰ বজাৰ এতিয়া গৈ আছোঁ চ' আপোনালোকে আহিলে নিশ্চয় ইয়াত মঙলবাৰ বজাৰত আহিব ইয়াত বস্তু যিকোনো বস্তু মানে কম দামত পোৱা যায় চাই লওঁ ভাল লাগছে মঙলবাৰ বজাৰ এইটো চাব পাৰে চ' আকৌ ইয়াৰ পৰা এইটো কিনিছে গাইছ ইয়াতো মোবাইল চুৰি কৰে বোলে সেইকাৰণে সাৱধানে ভিডিঅ'টো ল'ব লাগিব নহ'লে ইয়াতো মোবাইল বা মানি পাৰ্চ মানে চুৰি কৰে বোলে এইটো বজাৰতো চুৰ বেছিকৈ পৰে বোলে গাইছ চাই ল চাব পাৰে চ' আপোনালোকেও ইয়ালৈ আহিলে সাৱধানে আহিব জেকেট বজাৰ গাইছ কি ক'ম আৰু আজি আমাৰ লুটি গ'ল মানে ইণ্ডিয়া গেটত যাওঁতে অলপ মনটো বেয়া লাগিলে সেইকাৰণে ভিডিঅ' বনাবলৈ মন নগ'ল চ' ভিডিঅ' বনাম বুলি ভাবিছিলোঁ হ'লেও ভিডিঅ' বনাবলৈ মন নগ'ল হ'লেও মঙলবাৰ বজাৰত দিল্লীৰ মঙলবাৰ বজাৰলৈ গৈ আপোনালোকক ভিডিঅ' বনাই দেখাই দিছিলোঁ চ' মানে তাত দিল্লী ইণ্ডিয়া গেটত গৈছিলোঁ মানে ইণ্ডিয়া গেটত যাওঁতে মানে এজন ফটোগ্ৰাফাৰ মানে এজন নহয় বহুতেই এনেকৈ ধৰি আমি ভাবিছিলোঁ যে কি সিহঁতে আমাৰ মানে যিটো আমি লাগে এইটোকেই মানে আমাৰ ফটোটো তুলিবলৈ দি পিনি ডিলিট কৰিবলৈ দিব বুলি ভাবিছিলোঁ কিন্তু সিহঁতে আমাক ব্লেকমেইল কৰিলে যিমানখিনি মাৰিছে আমাক ডিলিট কৰিবলৈ দিয়া নাই মানে চাবলৈও দিয়া নাই এবাৰ চাবলৈ চান্স দিছে তাৰপিছত আৰু চাবলৈ নিদিয়ে ত' গাইছ দাদাৰো এতিয়া মনটো অকণমান বেয়া লাগি আছে 2000 মান লুটিলে যে আমাৰ দুজনৰ চ' কৈ দিয়ক কেনেকুৱা লুটিলে টোটেল ফটো কিমান কেনেকৈ ডিলিট কৰিব দিলে নাই কেনেকৈ হয় গাইছ কি ক'ম আৰু আজি 2000 টকামান লুটিলে আৰু ইণ্ডিয়া গেট চাব যাওঁতে আমি ভবাই নাছিলোঁ যে তেনেকুৱা কৰিব বুলি আমি এক্সপেক্ট কৰিছিলোঁ মানে এনেই 50-60 টকামান ল'ব বুলি ভাবিছিলোঁ তাৰমানে 50-60 টকাৰ টাইট 50 টকামান ল'লে 2000 মান ল'লে চ' গাইছ এইটো অকণমান পাজল হৈছে চ' সিহঁতে DSLR দি ফটো খিচি দিম ফটো মাৰি দিম বুলি ক'লেই সিহঁতক মাৰিব নিদিব নিজৰ মোবাইল আছে মোবাইলেদি ধুনীয়াকৈ মাৰিব পাৰে চ' মোৰ মোবাইলটো DSLRতকৈ বেছি ক্লিয়াৰকৈ ওলাইছিলে চ' হ'লে সিহঁতে জবৰদস্তকৈ আমাক ফটো মানে মাৰিবলৈ দিছিলে দি পিনি আমাৰ টোটেল 2000 এবোৰ ওলাইছিলে হ'লেও 2000 দিব লগা হ'ল আৰু কাজিয়া কৰিবলৈ মন নগ'ল যে নহ'লে তেতিয়া কমত কেমেৰাও অন কৰা নাছিলোঁ নহ'লে ভিডিঅ' বনালোহেঁতেন ভালকৈ বনাম বুলি ইয়াৰ পৰা আহিছিলোঁ তাৰপিছত তাত গৈ পিনি একদম মাথাই বেয়া হৈ গ'ল আৰু মই আৰু দাদা ভবা নাছিলোঁ এনেকুৱা আমাক লুটিব বুলি চ' ফাৰ্ষ্ট টাইম যে আমি আহিছিলোঁ সেইকাৰণে এক্সপিৰিয়েঞ্চটো হোৱা নাছিলে চ' সেইকাৰণে যিসকলে দিল্লীলৈ মানে ইণ্ডিয়া গেটলৈ আহিব সিহঁতসকলক কৈছোঁ সিহঁতে ফটো ক্লিক কৰিম বুলি ক'লেও সিহঁতে ক্লিক কৰিব নিদিব নিজৰ ফোন আছে বা নিজে DSLR আনিলে নিজে ভালকৈ ক্লিক কৰিব মাৰিব চ' সিহঁতক ফটো তুলিবলৈ দিয়াটো একদম আৰু লুটিব আৰু আপোনালোকক লুটিব চ' সেইকাৰণে সিহঁতক ফটো তুলিব নিদিব চ' গাইছ আজিৰ ভিডিঅ' মানে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' হ'লেও এক্সপিৰিয়েঞ্চটো বাঢ়ি গ'ল নেক্সট লেভেল চ' গাইজ মনটো এতিয়াও ভাল লগা নাই হ'লেও মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনটো অন কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ' লগ পাম বাই